হাই ফ্ৰেণ্ডছ, আমাৰ এই চেনেলটো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ চাই কেনে পালে কমেন্ট বক্সত জনাব। আহক তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ। ইস ইত্তেকলে ঘুমে আছে পাই উঠ উঠ পাই 11টা বাজে উঠিলে নাই। হে ৰ না অলপ দেৰি শুব নিদিও কিয়? ঐ ভিঠিমৰা পান উঠা দিয়া হা, তোক লাগি চাইছিলো যে আপিটো হে আপিতে ঘৰৰ মানুহ আহিছে তোক চাবাক লাগি আজি উঠ উঠ। কি কয় মা? মোৰ কি বিয়া হ'ব নেকি? তেনেহ'লে ভালে দেখোন। বা তেনেহ'লে মোৰ বাচ্চাও হ'ব। কি মজা। দে হ'ব দে উঠ উঠ এই টাইম হৈছে আৰু হেতে আহিব আৰু ফোন কৰিছিলে এইমাত্ৰ আহি আছে বোলে। তো উঠি পেলাই ধামধুম ভাল চাল কাপোৰ পিন্ধিলো। এই কাপোৰ বাদ দে, মই এনেকৈ যাম। আপোনালোকে আহি পালে ন? ৰাস্তাত কিবা অসুবিধা হোৱা নাইতো? ভালকৈ আহিছে নহয়? নাই একো অসুবিধা হোৱা নাই। ভালে আহিছে দিয়ক। এইটোৱে নেকি আপিটো আপোনাৰ? এইটোৱে মোৰ ছোৱালী। উঠি মোৰ ইমান টানকৈ হাগা লাগছে। মই একবাৰ সুধাই নাছিলোঁ ঘৰত যাওঁ। ঐ পাগলৰ জীয়েক। কিবা কৈ আছে নেকি আপোনালোকে মনে মনে? নাই আমাৰ ছোৱালীজনী বহুত লাজ কৰে। পিছে আপোনাৰ ল'ৰাটো ক'ত দেখা নাই যে? পাইছে মাটি দৌৰাব। থুচ ক'ত আছে? এইপিনি আহে ৰখি আছে তোক লাগিছে তোক চাবা। দেউতা মই নাচাওঁ ইয়াৰ পাছৰ পৰা। মোৰ ইমান জোৰকৈ হাগা লাগি আছে ৰাতিপুৱাৰ পৰা। মোৰ একদম পাতলা পায়খানা হৈ আছে। পেটটো কেনেকৈ আছে মইহে জানো। মই নাচাওঁ মই যাওঁ মই ঘৰত গুচি যাম। মোৰ ইমান জোৰকৈ হাগা লাগছে মোৰ পাদাই যাব এতিয়া মোৰ। এইটোৱে মোৰ আপাটো আহিছে হা। আবা কি ভেবা লাগি চাই আছে? প্ৰণাম নকৰাকে হা যাই খালি। নমস্কাৰ খুৰা, নমস্কাৰ খুৰী। ভাইটি তুমি কাক খুৰী ক'লা? এই আপাটো মোক খাব মাথাটো। এইটো তোৰ খুৰী নহয়, এই আপিটোৱে তোক লাগি চাইছিলোঁ যে তোক যে বিয়া দিমে আপিটোৱে। তোমাৰ নামটো নে কি জান? মোৰ নামটো লাজু কি? মনে মনে থাক, তোৰ বাহানা নুশুনো মই। বাকী ভাইটি তুমি কি কাম কৰা? মই এখন গাঁৱৰ লিডাৰ। বাহ, তুমি কিহৰ লিডাৰ? খুৰা মই মানে বেকাৰ সন্তানৰ লিডাৰ। তুমি যদি কামেই নকৰা আমাৰ ছোৱালীজনীক চাবা কেনেকৈ? মোৰ নাকখন খালাক ভিক্ষি মৰা চলি। ভাল কথা নকৰাকে কি কথা কৈ আছা? তোক মই নহয় দুখ লগা কথা কওঁ। তুমি শুনি পেলাই একেবাৰে এতিয়া তোক বিয়ে দি দে। কি লগা কথা কৈ আছা তই? একদম মানে খুৰা আপুনি মোৰ দুখৰ কথা শুনিব। মোৰ দেউতা নাই, সৰু থাকোঁতে মোৰ মাও ঢুকাই গ'ল আৰু আপোনাৰ ছোৱালীজনী দি দিয়ক, মোক চেহাৰা হৈ যাব। শুনি যোৱা, তোক মই ভাল কথাই ক'ব দিছিলোঁ, তোক মৰা কথা ক'ব দিছোঁ নেকি মই? মায়ে দেখোন কোৱা দুখ লগা কথা কওঁ, সেইকাৰণে মই দুখ লগা কথা কৈছোঁ আকৌ। কি শইকীয়ানী আপোনালোকে বুনবুন কৰি আছে? কোনে থুছে আছোঁ নহয় আপিটোৰ ওচৰত অলপমান কেনেকুৱা লাগে চাওঁ মই অলপমান মিলে নে নিমিলে। আমাৰ গৈ আছোঁ। ইস কি বিউটিফুল লাগছে দুইটাকে, একদম থৌগা লগা হৈছে হয় না? বাহ ভাল লাগছে দে, দুটাকে ভাল লাগছে একদম বঢ়িয়া। পাৰিছে বাল, এনেকুৱা ছোৱালীৰ লগত বিয়া নাপাতো। গোন্ধ লাগিছে গোন্ধ। হয় দে বৰ বেয়া গোন্ধাইছে। ৰাতিপুৱা কি খাই আছিলে তই? মৰা বুলকে খাই আছিলি নেকি? এনেকে পাৰে না লাজ শৰম নাই এইমাখাৰ। তেতিয়াৰ পৰা মই কৈছিলোঁ কি নাই মোৰ হাগা লাগছে হ'ল নাই এতিয়া পালৰে লাজ মই ইয়াতে পাদা গেল নহয় মোৰ এতিয়া আপাটোৰ ওচৰতে ঘৰত জুইতেন তাৰ ঘৰত যে হাগিমিতেন মই। মা এই মালটো ভাল লগা নাই, বেলেগ মাল এটা চাই দিবি। হয় দি পুৰা ঘৰটো গোন্ধৰে দিছে। ওলা তহঁতে যা নালাগে আমাক আপি চাপি নালাগে যা। বৰ বেয়া গোন্ধাই দিছে।